নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে এটা বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জুনমনি আৰু জুনমনি ৰাজ্যত এতিয়া চুপাৰ লগাইছে জুনমনি ৰহস্যজনক মৃত্যুৱে। এছআই জুনমনি ৰাভাৰ মৃত্যুৰ পিছত এতিয়া সামাজিক মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছে। জুনমনি ৰাভাৰ মৃত্যু হৈছিল নে দুৰ্ঘটনা হৈছিল নে জুনমনি ৰাভাক হত্যা কৰা হৈছিল? জুনমনি ৰাভাৰ কি কাৰণত মৃত্যু হৈছিলে? এটাৰ পিছত আন এটা ৰহস্য যেন উদ্ঘাটন হৈছে। সামাজিক মাধ্যমত ভৰি পৰিছে বিভিন্ন মতামতে। এছআই জুনমনি ৰাভাৰ কি কাৰণত মৃত্যু হৈছিলে? জুনমনিৰ মৃত্যুৰ ৰহস্য কি? কেতিয়া ফাদিল হ'ব জুনমনি ৰাভাৰ মৃত্যুৰ ৰহস্য? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। জুনমনিৰ মৃত্যুৰ ৰহস্য কেতিয়া ফাদিল হ'ব? কোন কোন জড়িত আছে এছআই জুনমনি ৰাভাৰ মৃত্যুৰ লগত? এছআই জুনমনি ৰাভাক কোনে নি হত্যা কৰিছিল বা দুৰ্ঘটনা হৈছিল নেকি? কোন জড়িত আছিল এই সম্পূৰ্ণ ঘটনাটোৰ লগত? কোন কোন জড়িত আছিল সেই ৰহস্য কেতিয়া ফাদিল হ'ব? লেহেমীয়া হৈ পৰিছে জুনমনি ৰাভাৰ মৃত্যুৰ তদন্ত। দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজনকৈ আৰক্ষী বিষয়াক বদলি কৰা হৈছে, ইজনৰ পিছত সিজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। দেখিবলৈ পোৱা গৈছে দুই এদিন ৰখা হৈছে, ইয়াৰ পিছত লোকজনক অভিযুক্তবোৰক জামিন দিয়া হৈছে। তাক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। সামাজিক মাধ্যমত একাংশ কমেণ্ট কৰা পৰিলক্ষিত হৈছে। এছআই জুনমনি ৰাভাৰ মৃত্যুৰ তদন্ত কি লেহেমীয়া হৈছে নে এছআই জুনমনি ৰাভাৰ মৃত্যুৰ আঁৰত আন কিবা ৰহস্য আছে? লেহেমীয়া হৈ পৰিছে নেকি জুনমনি ৰাভাৰ মৃত্যুৰ তদন্ত? একাংশই প্ৰশ্ন উত্থাপন কৰিছে। ৰৌ বৰালি কাঢ়ি যোৱাৰ উপক্ৰম। লীনা দলেৰ ক্ষেত্ৰতো নাই কোনো তদন্ত। লীনা দলক বদলি কৰা হৈছে। ইয়াৰ পিছতো অকল বদলিয়েই সিদ্ধান্ত নেকি? লীনা দলৰ ওপৰত আৰু কিবা কৰা নাযায় নেকি? এছআই জুনমনি ৰাভাৰ মাতৃয়েও বিভিন্ন অভিযোগ উত্থাপন কৰিছিল। এছআই জুনমনি ৰাভাৰ মাতৃয়েও কেছ ৰুজু কৰিছিলে, গোচৰ ৰুজু কৰিছিলে। ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে লীনা দলে আজি পৰ্যন্ত যিটো স্থানত আছে সেই স্থানতে এতিয়াও আছে। আৰক্ষী ক'ত, প্ৰশাসন ক'ত, কি ব্যৱস্থা হাতত লৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিয় লেহেমীয়া হৈ পৰিছে তদন্ত প্ৰক্ৰিয়া? জুনমনিৰ মৃত্যুৰ ৰহস্য কেতিয়ানো ফাদিল কৰা হ'ব? একাংশই সেই বিষয়টোক লৈ এতিয়া চৰ্চা অব্যাহত ৰাখিছে। লীনা দলৰ ক্ষেত্ৰতো নাই কোনো তদন্ত। এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে এছআই জুনমনি ৰাভাৰ মৃত্যুক লৈ। মৃত্যু সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। এই বিষয়বস্তু কোন কোন খাঙুৰ খাইছে, কোন কোন জড়িত হৈ আছে তাক লৈ হাজাৰটা প্ৰশ্ন উত্থাপন হৈছে। এতিয়া সময়ক লক্ষণীয় হ'ব এছআই জুনমনি ৰাভাৰ মৃত্যুৰ পিছতে জড়িত থকা লোকসকলৰ কি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰে, সেয়া সময়ত হ'ব লক্ষণীয়।